ভাবি চোৱাচোন পৃথিৱীত অকল তুমি জীয়াই আছা আৰু কোনো নাই তেতিয়া তুমি কি কৰিবা ক'ত হাজাবা তোমাক বাধা দিবলৈ কোনো নাই আজিৰ কাহিনীটো ইয়াৰ ওপৰতে আহক চাওঁ আহা কাহিনীৰ আৰম্ভণিতে আমাক দেখুওৱা হৈছে ফিল নামৰ এজন ব্যক্তি যিয়ে অকলে গাড়ীৰে এখন চহৰৰ পৰা আন এখন চহৰলৈ গৈ আছে যেতিয়াই কোনো চহৰৰ পৰা ওলাই যায় তেতিয়াই চহৰৰ নামৰ সন্মুখত থকা নেমবোৰ্ড ক্ৰছ মাৰ্ক লগাই দিয়ে তাৰ এখন মেপ আছে কি এৰি অহা চহৰখনত কোনো নাথাকিলে মাৰ্ক কৰি দিয়ে গোটেই পৃথিৱীখন যেন নিৰ্জন হৈ পৰিছে আসলতে 2 বছৰ আগতে এটা ভাইৰাছ বিয়পিছিল আৰু তাৰ পিছত মানুহ সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছিল আৰু এতিয়া পৃথিৱীত মাত্ৰ এজন মানুহে বাচি আছে তেওঁ এনেদৰে ভ্ৰমণ কৰি আছে যাতে তেওঁ আন কাৰোবাক বিচাৰি পায় কিন্তু প্ৰায় প্ৰতিখন চহৰ ভ্ৰমণ কৰাৰ পিছতো তেওঁ তাত কাকো বিচাৰি নাপায় যেতিয়াই কোনো চহৰৰ পৰা ওলাই যায় তেতিয়াই চহৰৰ বিশেষ কিবা এটা বস্তু নিজৰ লগত ৰাখে কোনোবা মানুহ থাকিলে হিহঁতৰ বাবে এটা মেছেজ লিখি আহে যে মই টছনত আছো যদি কোনোবাই জীয়াই আছে আৰু এয়া পঢ়ি আছে তেন্তে চহৰলৈ আহিব মোক লগ কৰিবলৈ ইয়াৰ পিছত তেওঁ নিজৰ নগৰলৈ উভতি আহে এতিয়া তাত কোনো নাই গতিকে চহৰৰ আটাইতকৈ ডাঙৰ ঘৰটোক তেওঁ নিজৰ ঘৰ কৰি লৈছে ইয়াত তেওঁ বহু দামী ছবিও ৰাখিছে তাৰ গাড়ীখনো চুৰি কৰি আনিছে আসলতে এতিয়া এই পৃথিৱীত তেওঁক বাধা দিবলৈ কোনো নাই সেইবাবে তেওঁৰ যি মন যায় তাকে কৰে তাৰ পিছত তেওঁ ইয়াত কিছুমান বন্ধুও গঢ়ি তুলিছে যিসকল মানুহ নহয় ফুটবল হয় বলত মুখ বনাই তেওঁলোকৰ লগত কথা পতাৰ অভ্যাস কৰিছে আৰু এতিয়া তেওঁলোকক বন্ধু বুলি গণ্য কৰিছে কিন্তু 5 মাহ এনেকৈ থকাৰ পিছত তেওঁ বৰ হতাশ হৈ পৰে তেওঁৰ ঘৰখন দেখাত আৱৰ্জনাৰ দৰে হৈ পৰিছে তাৰ অকলে থাকি ভাল লগা হৈ গৈছে সেইবাবে তেওঁ নিজৰ গাড়ীখন ডাঙৰ শিলত খুন্দা মাৰি সুসাইড কৰাৰ সিদ্ধান্ত লয় যেতিয়া তেওঁ তেনে কৰিবলৈ ওলাইছে তেতিয়া তেওঁ দূৰত ধোঁৱা দেখা পায় আৰু তেওঁ বুজি পায় যে যদি ধোঁৱা আছে তেন্তে তাত কোনোবা মানুহ নিশ্চয় আছে আসলতে তেওঁ ছোৱালী বিচাৰি আছিল যাতে তেওঁৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে এতিয়া ধোঁৱা ওলোৱা ঠাইত গৈ উপস্থিত হৈ দেখে যে এজনী ছোৱালীৰ কাপোৰ শুকাবলৈ মেলি দিয়া আছে এই কথা দেখি সি ইমানেই সুখী হৈ পৰে যে সি অজ্ঞান হৈ পৰে আৰু তাৰ পিছত তেওঁ দেখে যে তেওঁৰ সন্মুখত এগৰাকী অতি ধুনীয়া ছোৱালী আছে কিছু মুহূৰ্তৰ পিছত তেওঁ নিজৰ হচলৈ ঘূৰি আহে তেতিয়া তেওঁ দেখে যে তেওঁৰ সন্মুখত বৰ ধুনীয়া ছোৱালী এজনী নহয় তেওঁকৈ ডাঙৰ এগৰাকী মহিলাহে আছে এই কথা দেখি সি হতাশ হৈ পৰে মহিলাগৰাকীয়ে তেওঁক কয় যে মই আপোনাৰ মেছেজতো চহৰত দেখিছিলোঁ সেইবাবে মই আপোনাক লগ কৰিবলৈ আহিছোঁ আৰু তাৰ পিছত তেওঁ তাইক নিজৰ ঘৰলৈ লৈ যায় য'ত তেওঁ দেখে যে তাৰ ঘৰটো বহুত লেতেৰা হৈ আছিল ইয়াত বহুতো ছবি আছে যিবোৰ তেওঁ ইয়ালৈ চুৰি কৰি আনিছে এইবোৰ দেখি কেৰলে একেবাৰে ভাল নাপালে আৰু পুনৰ কয় যে আপুনি এই কামবোৰ কৰিব নালাগে তাৰ পিছত তেওঁ কয় যে এই পৃথিৱীত আমাৰ বাহিৰে আন কোনো নাই আমি যি বিচাৰো তাকে কৰিব পাৰোঁ আৰু এতিয়া তাই ইতিমধ্যে উভতি যায় কিন্তু পিছৰ দিনা ৰাতিপুৱা যেতিয়া তেওঁ সাৰ পায় তেতিয়া তেওঁ দেখে যে কেৰলে তেওঁ ঘৰটো চাফা কৰি আছে আৰু এই বিষয়ে দুয়োৰে মাজত তৰ্ক বিতৰ্ক আৰম্ভ হয় আসলতে দুয়োৰে মাজত সদায় কাজিয়া আৰম্ভ হয় কাৰণ দুয়োৰে চিন্তাৰ মিল নাই তেতিয়া কেৰলে তাৰ কাষৰ ঘৰত থাকিবলৈ আহিলেই ফিলৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে যদিও কেৰলে তাইক তেনেকুৱা কৰিবলৈ বাধা দিবলৈ চেষ্টা কৰে কিন্তু তাই তাৰ কথা নুশুনে আৰু এতিয়া খুব ভালকৈ অকলে বাস কৰা কেৰলে তাই ঘৰৰ ওচৰৰ বাৰীখনত বাগিচা কৰিব বিচাৰে য'ত ইতিমধ্যে বিলাহী ৰোপণ কৰিছে পাই যায় ফিলক ক'লে যে মোক পানী লাগে কিন্তু তাৰ পিছত তেওঁ স্পষ্টকৈ তাইক সহায় কৰিবলৈ অস্বীকাৰ কৰে ইয়াৰ পিছত তাই তাৰ সন্মুখত এটা নতুনকৈ হোৱা বিলাহী শিখায় যিটো দেখি তাই খং কৰে পিছৰ দিনা ৰাতিপুৱা তাই তাৰ ওচৰলৈ আহি কয় যে আপুনি মোৰ বাগিচাৰ বিলাহী খাইছিলা তাৰ পিছত তেওঁ স্পষ্টভাৱে নাকচ কৰে যেতিয়া কেৰলে তাৰ পৰা ওলাই আহে তাৰ পিছত দেখা যায় যে তাই লৰচৰ কৰি খোজ কাঢ়িছে আসলতে পানী আনিবলৈ চেষ্টা কৰি থাকোতে তাই ভৰিত আঘাত লাগে গতিকে ফিলে পানীৰ পাম্পটো অন কৰে যাতে তেওঁৰ বাৰীখন জলসিঞ্চন কৰি পৰা যায় আৰু এতিয়া কেৰলে ৰাতি আহাৰ খাবলৈ তাক নিমন্ত্ৰণ কৰে য'ত ফিলে কয় যে হয়তো ভগৱানে আমাক দুয়োকে জীয়াই ৰাখিছে যাতে আমি এই পৃথিৱীত জনসংখ্যা বৃদ্ধি কৰিব পাৰোঁ আৰু ইয়াৰ বাবে আমি এটি কন্যা সন্তান জন্ম দিব লাগিব এই কথা শুনি তেওঁ সুখী হৈ কয় যে তেওঁ সন্তান জন্ম দিবলৈ সাজু হৈছে কিন্তু কেৰলে তেওঁক কয় যে মই বিয়া নোহোৱাকৈ এই কামটো কৰিব নোৱাৰো আৰু তাৰ পিছত তেওঁ তাইক বিয়া কৰাবলৈ গীৰ্জালৈ যায় আৰু তেওঁলোকে এটা ৰেকৰ্ডিং টেপ লৈ বিয়া কৰায় য'ত মন্ত্ৰ বাজি থাকে আৰু পুনৰ ইয়াত ভুল হয় কাৰণ ফিলে তেওঁৰ বাবে আঙুঠি অনা নাছিল সেইবাবে কেৰলৰ খং উঠি তাৰ পৰাই গুচি যায় তাৰ পিছত যেতিয়া সি তাইৰ ঘৰলৈ তাইক মানাবলৈ যায় তেতিয়া সি দেখে যে কেৰলৈ অতি আচৰিত ধৰণৰ প্ৰস্তুতি কৰিছে আৰু এই কথা দেখি সি দুখ পায় তেওঁ নিজৰ ভুলটো উপলব্ধি কৰি হৃদয় পৰা কেৰলৰ ওচৰত ক্ষমা খুজি কেৰলক এখন গহনাৰ দোকানলৈ লৈ যায় আৰু তাইৰ পচন্দৰ আংঠি এটা পিন্ধাই দিয়ে আৰু এইদৰে দুয়োৰে বিয়া হয় কিন্তু বিয়াৰ পিছতো ফিল সুখী নহয় আসলতে তেওঁ তকৈ কম বয়সৰ পত্নীৰ সপোন দেখিছিল যদিও তেওঁ অপচন্দৰ ছোৱালী এটাহে পালে আৰু দুইজনে চহৰখনত ঘূৰি ফুৰাৰ সময়তে তেওঁলোকৰ গাড়ীখন আন এখন গাড়ীৰ লগত খুন্দা মাৰে তাৰ পিছত গাড়ীৰ পৰা নামি আনখন গাড়ীৰ ফালে দৌৰি যায় আৰু তাৰ পিছত গাড়ীৰ পৰা ওলাই আহে
এগৰাকী অতি ধুনীয়া গাভৰু ছোৱালী যাক দেখি ফিল সুখী হয় এই ছোৱালীজনীৰ নাম মেলিসা হয় ফিল আৰু কেৰলৰ গাড়ীখন ভস হৈ যায় সেইবাবে মেলিসাই সিহঁতক লিফ্ট দিয়ে গাড়ীত মেলিসাক দেখি ফিল হকাহ পায় কাৰণ সি সপোনত দেখা ছোৱালীজনী কেৰল নহয় মেলিসা কেৰলে ফিল আৰু তাইৰ বিয়াৰ কথা কয় যিটো শুনি ফিল একেবাৰে ভাল নাপালে পিছত সিহঁতে আহি ঘৰ পালে আৰু মেলিসাই সিহঁতৰ কাষৰ ঘৰ এটাত থাকিব বুলি কয় যিটো শুনি ফিল বহুত সুখী হয় বাৰে বাৰে তাইৰ লগত কথা পাতিবলৈ আৰু তাইক আপ্লুত কৰিবলৈ চেষ্টা কৰে কিন্তু কেৰলে এনে হ'বলৈ নিদিয়ে তাৰ পিছত তেওঁ নিজৰ দাড়ি কাটি দিয়ে যিটো তেওঁ আগতে কৰা নাই কিন্তু সিহঁতে তাৰ নতুন লুক দুইজনে ভাল নাপালে কিন্তু কি হাৰ মনা নাই এদিন মেলিসাই ফিলৰ ঘৰলৈ আহে তেওঁ মেলিসাক ইমপ্ৰেছ কৰিব বিচাৰে সেইবাবে তাই ভিতৰলৈ অহাৰ আগতে ব্যায়াম কৰিবলৈ আৰম্ভ কৰে যাতে তেওঁ মেলিসাক আপ্লুত কৰিব পাৰে কিন্তু মেলিসাই একো গুৰুত্ব নিদিয়ে পিছত তাই বাহিৰত ৰখাই থোৱা গাড়ীখনৰ কথা সুধে যিয়ে তাইৰ বাবে ফিলে আনিছে আৰু তাৰ পিছত সিটো পাৰে কেৰলে তাইক ওচৰলৈ মাতি তাইক সিহঁতৰ বিয়াৰ এলবামটো দেখুৱাইছে এই এলবামটোৰ সকলো ফটো মেলিসাই নিজেই অংকন কৰিছে এইটো দেখি মেলিসাই বহুত ভাল পায় আচলতে মেলিসাৰ স্বামীয়ে তাইক চিটিং কৰিছিল আৰু তাইক এৰি থৈ গৈছিল সেইবাবে তাই এনেকুৱা ঠগবাজি মানুহ ভাল নাপায় এতিয়া মেলিসাই পিছৰ দিনা দুয়োকে নিজৰ ঘৰলৈ ৰাতিৰ আহাৰ খাবলৈ মাতিবলৈ আহে কিন্তু ইতিমধ্যে ফিল বাহিৰতে আছিল আৰু তেওঁ মেলিসাক কয় যে মই নিশ্চয় ৰাতি আহিম কিন্তু কেৰলৰ গাটো ভাল নহয় আৰু তেওঁ অকলে মেলিসাৰ ঘৰত উপস্থিত হয় য'ত দুইজনে কথা পাতে আৰু এই কথা বতৰাত মেলিসাই কয় যে যদি আপুনি অবিবাহিত হলহেঁতেন তেন্তে হয়তো আমি দুইজনেই ৰিলেশ্যনশ্বিপ চমাব পাৰিলোহেঁতেন এই কথা শুনি ফিলৰ ভিতৰৰ দমন হোৱা ইচ্ছাবোৰ আকৌ এবাৰ হাৰ পায় আৰু তেওঁ সিদ্ধান্ত লয় যে তেওঁ কেৰলক ডিভৰ্চ দিব তেওঁ কেৰলক এই কথা ক'বলৈ যায় আৰু তেওঁ দেখিছে যে তাই তেওঁলোকৰ বিয়াৰ ফটোৰ বাবে বহুত ধুনীয়া ফ্ৰেম বনাইছে আৰু এইটো দেখি তেওঁ তাইৰ বিষয়ে একো নাভাবি যিকোনো প্ৰকাৰে মেলিসাৰ লগত এৰাতি কটাব বিচাৰে সেইবাবেই তেওঁ কেৰলক কয় যে আমাৰ জনসংখ্যা বৃদ্ধি হ'ব লাগিব আপুনি জানে কিয় ভগৱানে আমাক জীয়াই ৰাখিছে আৰু ইয়াৰ বাবে মই যিকোনো মূল্যৰ বিনিময়ত মেলিসাৰ লগত হুব লাগিব যদিও মোৰ পত্নীয়ে এইটো নিবিচাৰে কিন্তু তাই তাৰ নিয়ন্ত্ৰণত আছে আৰু শেষত এনেকুৱা হয় যে দুইজনে একেলগে ৰাতিটো কটাব মান্তি হয় আৰু এইটো মুহূৰ্তৰ বাবে ফিলে বহুদিন অপেক্ষা কৰি আছিল তাৰ বাবে তেওঁ ইয়াৰ বাবে বহুত ভাল প্ৰস্তুতি চলায় আৰু যেতিয়া তেওঁলোক ওচৰ চাপি আহে তেতিয়া এখন গাড়ী আহি তেওঁলোকৰ ওচৰত ৰৈ যায় য'ৰ পৰা এজন শকত মানুহ ওলাই আহে যাৰ নাম টড এইটো দেখি তেওঁ সম্পূৰ্ণৰূপে আচৰিত হয় কাৰণ টড মাজত সোমাই সকলো নষ্ট কৰি পেলালে এতিয়া মেলিসাই টড লগত বহুত ধুনীয়াকৈ কথা পাতিবলৈ আৰম্ভ কৰে আৰু তেওঁলোক সকলোৱে একেলগে বহি থাকে য'ত মেলিসাই টড কথাত বহুত আগ্ৰহ ল'বলৈ আৰম্ভ কৰে আৰু ফিলে এইটো একেবাৰে ভাল নাপায় সেইবাবেই তেওঁ টড শকত হোৱা বাবে ঠাট্টা কৰে টডে কয় যে ময়ো আগতে বহুত ফিট আছিলোঁ কিন্তু মাক দেউতাকৰ মৃত্যুৰ পিছত মানসিক চাপ আৰু হতাশাৰ বাবে মই এনেকুৱা হৈ পৰিলোঁ টড বাবে ফিলৰ প্লেনটো সম্পূৰ্ণৰূপে নষ্ট হৈ যায় আৰু পিছদিনা ৰাতিপুৱা সকলোৱে বাহিৰত ডেটিং লৈ যোৱাৰ পৰিকল্পনা কৰে কিন্তু কেনেবাকৈ কেৰলে তাইৰ অসুস্থতাৰ অভিনয় কৰি ফিল সিহঁতৰ লগত যাব নিদিলে মেলিসা আৰু টডে ওলাই যায় য'ত আৰু দুইজনে বহুত এনজয় কৰে দুইজনে ইজনে সিজনৰ লগত বহুত সুখী আৰু ইয়াতে প্ৰথম পাৰ্ট শেষ হয় আৰু ইয়াৰ পিছত কি হয় পাৰ্ট 2 কম প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়